ক'ত যোৱা বাইদেউ? নক'বা আৰু বেংকলৈ যাওঁ ল'ৰাটোলৈ পইচা পঠিয়াব লাগে দেৰিয়ে হৈছে আৰে সেইটো কাম দেখোন মোবাইলেৰে কৰিব পাৰি। তাৰ কাৰণে আকৌ মোবাইলটো চলাব জানিবও লাগিব নহয় তেতিয়াহ'লে তুমি PMG দিশা সুবিধা লোৱা। মানে প্ৰধানমন্ত্ৰী গ্ৰামীণ ডিজিটেল সাক্ষৰতা অভিযান। মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল দেৱৰ নিৰ্দেশনাত পৰিয়ালৰ এজন ব্যক্তিক ডিজিটেল শিক্ষা প্ৰদান কৰা হ'ব। মানে ডিজিটেল নজনা কথাবোৰ কেনেদৰে জানিব পাৰি, ডিজিটেল পে'মেণ্ট কেনেদৰে কৰিব পাৰি, চৰকাৰী আঁচনি আৰু সেৱা সুবিধাবোৰ কেনেদৰে ল'ব পাৰি, লগতে ডিজিটেলি নাৰী সবলীকৰণো এই আঁচনিৰ লক্ষ্য। হয় নেকি? কিন্তু তাৰ কাৰণে কি কৰিব লাগিব? বিশেষ একো নহয়। এটা পৰিয়ালৰ 14ৰ পৰা 60 বছৰ বয়সৰ যিকোনো এজন ডিজিটেলি অশিক্ষিত ব্যক্তিয়ে নাম লিখাব পাৰিব আৰু বিনামূলীয়াকৈ 10ৰ পৰা 30 দিনৰ ভিতৰত হৈ যাব পাৰিব ডিজিটেলি সাক্ষৰ। মানে মোবাইল চলাব পাৰিব, কম্পিউটাৰ চলাব পাৰিব আৰু কেছলেছ ট্ৰেনজেকশ্যনো কৰিব পাৰিব। পিছে ক'ত যোগাযোগ কৰিম? CSC অথবা এমট্ৰন অথৰাইজড ট্ৰেইনিং চেণ্টাৰৰ সৈতে যোগাযোগ কৰিলে হ'ল। হ'ব প্ৰতিঘৰ সাক্ষৰ। এই আঁচনি গ্ৰামাঞ্চলৰ পৰিয়ালৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। অসমৰ মাননীয় তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী কেশৱ মহন্ত দেৱৰ আহ্বানত তথ্য প্ৰযুক্তি বিভাগ, অসম চৰকাৰৰ দ্বাৰা প্ৰচাৰিত প্ৰতিঘৰ সাক্ষৰ।